নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোকক প্ৰথমে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেললৈ প্ৰথমে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে বহুতো সুখবৰ যে 2019 বৰ্ষৰ লেটেষ্ট চৰকাৰী চাকৰি এটা নতুন আপডেট লৈ আহিছোঁ আৰু ইয়াৰে পোষ্ট আছে 554টা পদ মুকলি হৈছে নতুনকৈ বয়সৰ সীমা ইয়াতে দিয়া আছে 18ৰ পৰা মেক্সিমাম আৰু মিনিমাম 30 বছৰলৈ আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ এপ্লিকেশ্যন ফিজ আৰু চিলেকশ্যন প্ৰচেছ কি হ'ব সেইবোৰ চাই ল'ব আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে 10 পাছ আৰু ITI পাছ আৰু লাষ্ট ডেট দিয়া আছে 15 মাৰ্চ 2019 বৰ্ষ ইয়াতে সকলোৱে আবেদন কৰিব পাৰিব এতিয়া আৰম্ভ কৰোঁ নটিফিকেশ্যনটোলৈ যোনটো নটিফিকেশ্যন আহিছে এইটো হৈছে আপোনালোকৰ ইণ্ডিয়ান নেভি ট্ৰেডমেন্স মেট অনলাইনৰ আপোনালোকৰ ইয়াতে পোষ্ট নেম দিয়া আছে ট্ৰেডমেন্স ইণ্ডিয়ান নেভি চিভিলিয়ান এন্ট্ৰেন্স টেষ্টৰ কাৰণে ইয়াতে আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে আৰু এপ্লিকেশ্যন ফিজ দিয়া আছে ইয়াতে ষ্টাৰ্টিং ডেটছ আছে আপোনালোকৰ 2 মাৰ্চ 2019 তাৰিখৰ পৰা লাষ্ট ডেট আপোনালোকৰ ইয়াতে দিয়া আছে 15 মাৰ্চ 2019 তাৰিখলৈকে আৰু ফিজ পে'মেণ্ট লাষ্ট ডেট দিয়া আছে 15 মাৰ্চ দিয়া আছে আৰু ইয়াতে জেনেৰেল আৰু OBC কেটেগৰীৰ কাৰণে 225 টকা আপোনালোকে পে কৰিব লাগিব আৰু SC ST কাৰণে ইয়াতে আপোনালোকৰ কোনো ফিজ লোৱা নহ'ব ইয়াতে ফ্ৰী হয় আপোনালোকৰ আৰু ইয়াতে আপোনালোকে পেমেন্ট উইল বি মেড থ্ৰু ডেবিট কাৰ্ড নতুবা ক্ৰেডিট কাৰ্ড নতুবা নেট বেংকিঙৰ নহ'লে চালান SBI কালেক্টৰ পৰা আপোনালোকে পেয়েবল কৰিব লাগিব আৰু আপোনালোকে এডমিট কাৰ্ডৰ ডেট ইয়াতে দিয়া নাই মই আপোনালোকক জনাই থাকিম আপোনালোকে মোৰ ভিডিঅ'ত যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু মই আপোনালোকক আগন্তুক দিনলৈ লেটেষ্ট গভৰ্ণমেণ্ট জবৰ ইনফৰমেশ্যন দি যাম আৰু এক্সাম ডেটটো এভেইলেবল চুন দিয়া আছে যেতিয়া আহিব আপোনালোকক মই জনাই দিম আপোনালোকৰ জব লোকেশ্যন দিয়া আছে এনিৱেৰ ইন ইণ্ডিয়াৰ ভিতৰতে হ'ব আৰু ইয়াতে এজ লিমিট দিয়া আছে আপোনালোকৰ মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 25 বছৰ আৰু এজ ৰিলেক্সন দিয়া আছে আপাৰ এজ লিমিট SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সন দিয়া আছে OBC কাৰণে 3 বছৰ আৰু টোটেল পোষ্ট নাম্বাৰ আছে আপোনালোকৰ 554টা 500টাৰো অধিক অথবা 554টা পোষ্ট আছে ভালেখিনি পোষ্ট আছে আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব এই পোষ্টৰ কাৰণে আৰু আপোনালোকৰ ভেকেন্সি ডিটেইলছ ফৰ ইণ্ডিয়ান নেভি ট্ৰেডমেন ৰিকুৱাৰমেণ্ট অনলাইন ফ্ৰম 2019 আপোনালোকে পোষ্ট নেম ইয়াতে ট্ৰেডমেন দিয়া আছে কেটেগৰী ৱাইজ ভেকেন্সি ডিটেইলছ ইয়াতে দিয়া আছে আপোনালোকৰ হেডকোৱাৰ্টাৰ্ছ ইষ্টাৰ্ণ নেভেল কমাণ্ড দিয়া আছে 46 পোষ্টটা বিশাখাপট্টনম আপোনালোকে ইয়াত 46 পোষ্ট দিয়া আছে জেনেৰেলৰ কাৰণে 20টা পোষ্ট SC কাৰণে 7টা পোষ্ট ST কাৰণে 3টা পোষ্ট আৰু OBC কাৰণে 12টা পোষ্ট আৰু ৱেষ্টাৰ্ণৰ কাৰণে 4টা পোষ্ট হেডকোৱাৰ্টাৰ ৱেষ্টাৰ্ণ নেভেল কমাণ্ড মুম্বাইৰ কাৰণে 502টা পোষ্ট দিয়া আছে জেনেৰেল 227টা পোষ্ট আৰু SC কাৰণে 58টা পোষ্ট দিয়া আছে আৰু ST কাৰণে 24টা পোষ্ট দিয়া আছে ইয়াতে আপোনাৰ OBC 143টা পোষ্ট দিয়া আছে আৰু ৱেষ্টাৰ্ণ সাউথাৰ্ণৰ কাৰণে 50টা পোষ্ট দিয়া আছে আৰু হেডকোৱাৰ্টাৰ সাউথাৰ্ণ নভেল কমাণ্ড কোচি দিয়াৰ কাৰণে 46টা পোষ্ট দিয়া আছে ৱেষ্টাৰ্ণ নেভেল কমাণ্ড মুম্বাই 502টা পোষ্ট আছে ইয়াতে জেনেৰেলৰ 227টা পোষ্ট SC কাৰণে 58টা পোষ্ট আৰু ST কাৰণে 24টা পোষ্ট OBC কাৰণে 143টা পোষ্ট আছে আপোনালোকৰ তাতে EWSৰ কাৰণে 50টা পোষ্ট আছে আৰু হেডকোৱাৰ্টাৰ সাউথাৰ্ণ নেভেল কমাণ্ড কোচিৰ কাৰণে 46টা পোষ্ট আছে জেনেৰেলৰ কাৰণে 2টা পোষ্ট আৰু SC কাৰণে 1টা পোষ্ট ST কাৰণে 1টা পোষ্ট আৰু OBC কাৰণে 1টা পোষ্ট আৰু EWSৰ কাৰণে 1টা পোষ্ট ইয়াতে আপোনালোকৰ পে স্কেল বহুতো ভাল 18,000ৰ পৰা 56,900 পাৰ মন্থ দিয়া হ'ব আপোনালোকৰ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে কেণ্ডিডেটছ হু হেভ কমপ্লিটেড দেয়াৰ ক্লাছ 10 মেট্ৰিকুলেশ্যন লেভেল অফ এক্সামিনেশ্যন ফ্ৰম এনি ৰিকগনাইজড বৰ্ড এলং উইথ হেভিং ITI চাৰ্টিফিকেট ইন ৰিলেভেণ্ট ট্ৰেডছ উইল বি এলিজিবল ফৰ দিছ ট্ৰেডমেণ্ট ৰিকুৱাৰমেণ্ট আপোনালোকে এপ্লাই কেনেদৰে কৰিব এই পোষ্টৰ কাৰণে Candidates can apply through link provided below or they can also apply through official site of the Indian Navy before 15 মাৰ্চ আপোনালোকক 15 মাৰ্চৰ পিছত আপোনালোকক অফিচিয়েল লিংক আপোনালোকক এক্টিভেটেড কৰা হ'ব আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব আৰু সিগনেচাৰ আপোনালোকৰ ইয়াত ৰিকুৱেষ্টিছ অফ অনলাইন এপ্লিকেশ্যন কাৰণে স্কেন লাগিব সিগনেচাৰ
20 KB পৰা 50 KB ভিতৰত হ'ব লাগিব আৰু ফটোগ্ৰাফো একেই 20 KB পৰা 50 KB হ'ব লাগিব কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ এজ পাৰ ইউজৰ মতে দিব লাগিব হাইষ্ট এডুকেশ্যনেল প্ৰুফ দিব লাগিব আৰু PWD চাৰ্টিফিকেট থাকিলে চাৰ্টিফিকেট দিব লাগিব আপোনালোকৰ মোড অফ সিলেকশ্যন ফৰ ইণ্ডিয়ান নেভি ট্ৰেটমেণ্টছ ৰিকুৱাৰমেণ্ট অনলাইন ফ্ৰম 2019 বৰ্ষৰ সিলেকশ্যন উইল বি বেছড অন স্ক্ৰিনিং অফ অনলাইন ছাবমিটেড এপ্লিকেশ্যনছ আৰু ৰিটেন এক্সামিনেশ্যন হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেইধৰণে আপোনালোকৰ মোড অফ সিলেকশ্যন হ'ব আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট লিংক কিছুমান দিয়া আছে এপ্লাই অনলাইন আপোনালোকৰ এই এপ্লাই অনলাইনৰ লিংক এক্টিভেটেড হ'ব 2 মাৰ্চত হ'ব আপোনালোকে সেইকাৰণে মোৰ চেনেলটো জড়িত হৈ থাকিব কিয়নো মই আপোনালোকক আপডেটবোৰ দি থাকিম আৰু ডাউনলোড আপোনালোকে ইয়াতে ক্লিক কৰিলে আপোনালোকে ডাউনলোড নটিফিকেশ্যনখন ডাউনলোড দিব পাৰিব মই সেইখন আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম আৰু অফিচিয়েল ৱেবছাইটখনো মই ডেছক্ৰিপশ্যনত দি দিম সেই গতিকে আজিলৈ ইমানেই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই আপোনালোকৰ বাবে লেটেষ্ট গভৰ্ণমেণ্ট জবৰ আপডেট দি থাকিম আৰু বন্ধু বান্ধৱীসকলৰ শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে থেংকছ ফৰ ৱাচিং থেংক ইউ